মোক কোনোবা ছোৱালীজনীয়ে সুধিছিলে যে তোমালোকৰ ল'ৰা লাইফটো ইমান বিন্দাছ ন? মই ছোৱালীজনীৰ নাম নকওঁ, কিন্তু দুইটা প্ৰশ্নটো নিশ্চয় দিব বিচাৰে। মোক ছোৱালীজনীয়ে কৈছিলে তোমালোকৰ ল'ৰা লাইফটো ইমান বিন্দাছ কিয়? তোমালোক য'ত যাব বিচৰা ত'তেই যাব পাৰা, চেন্নাই, কেৰেলা, বেংগলোৰ, দিল্লী, য'ত যাব মন কৰা ত'তেই যাব পাৰা, আৰু তোমালোক সেইবোৰত গৈ ইমান এনজয় কৰা ন? আমি তেতিয়া মই ক'লোঁ আমি কোনো চকত অহা নাই ইয়াত, আৰু আমাক কোনোবাই ফোন কৰে তেতিয়া আমাক ভাত খালি নে, খবৰ ভালনে আমাক নুসুধে। আমাক সোধে কেৱল কি কাম কৰ, কি জব কৰ, দৰমহা কিমান পাম, আমাক সেইবোৰে সোধে। তাৰ মাজতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে জন্ম লোৱা ঘৰখনৰ পৰা অকল ছোৱালীয়ে ওলাই নাযায়, জন্ম হোৱা ঘৰখনৰ পৰা ল'ৰা ওলাই যাব লগা হয়। কাৰণ ল'ৰা হৈ জন্ম লৈছোঁ, ঘৰখন চলোৱা দায়িত্ব আমাৰ ল'ৰা হাতত পৰে।